নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ বিজনেছ কৰিবলৈ বন্ধন বেংকে দিব টকা অতি সহজে ঋণ লৈ আৰম্ভ কৰক ব্যৱসায় লাখ লাখ নিবনুৱাই বন্ধন বেংকৰ পৰা টকা লৈ আৰম্ভ কৰিছে ব্যৱসায় পুৰুষৰ সমান্তৰালকৈ মহিলাও হৈছে সফল ব্যৱসায়িক চাওক সম্পাদক ইমদাদুল হকৰ এক বিশেষ প্ৰতিবেদন পুৰুষৰ সৈতে মহিলাও কিন্তু দেখা গৈছে দ্ৰুত গতিত আগবাঢ়ি আছে আৰু পুৰুষৰ সৈতে মহিলাও কিন্তু দেখা গৈছে যে দ্ৰুত গতিত বিজনেছৰ ক্ষেত্ৰই হওক বা আত্মনিৰ্ভৰশীল হওক যিকোনো ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেনে এক গাঁৱত মই উপস্থিত আছোঁ যি গাঁৱটো হৈছে পূব আঠিয়াবাৰী আৰু পাটাচাকুচিৰ পূব আঠিয়াবাৰী মই এখন গাঁৱত আছোঁ আৰু বাইদেউসকল আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু এতিয়া আপোনালোকৰ কাষত আহি মোৰ যথেষ্ট ভাল লাগিছে আৰু আপোনালোকৰ অঞ্চলৰ নাম কি পূব আঠিয়াবাৰী এটা বন্ধন বেংকৰ পৰা এইসকলে ঋণ লৈছে আৰু বন্ধন বেংকৰ পৰা ঋণ ল'বলৈ আপোনালোকে একদম হাবাতৰি খাব নালাগে আৰু বন্ধন বেংকৰ একদম সহজ উপায়ে আপোনালোকে ঋণ ল'ব পাৰে হয়নে বাইদেউ আৰু বন্ধন বেংকৰ পৰা আপোনালোকে একদম কম সহজতে পইচা পায় আপোনালোকে টকা লৈছে নেকি আপোনালোকৰ ওচৰত ৰিলেশ্যনশ্বিপ অফিচাৰ টকা ল'ব আহে ভাল লাগে না নাই আজি আপোনালোকৰ ওচৰত আহি আমাৰ ভাল লাগিছে টকা লৈ কি কৰিছে আপোনালোকে আমি টকা লৈ হেৰি কৰিছোঁ ছাৰ তাঁতশালৰ কাপোৰ বেচোঁ ছাৰ আৰু তাৰপিছত নাৰ্চাৰী খুলিছোঁ ফুলৰ এনেকৈ ল'ৰা ছোৱালীক হেৰি কৰি আছোঁ ছাৰ পালন কৰি ঘৰখন মই কথা পাতিম প্ৰথম আগত দেখুৱাই দিছোঁ এইদৰে আজি থিয় হৈ কথা পাতিম এয়া চাওক এইদৰে বন্ধন বেংকৰ যিজন ৰিলেশ্যনশ্বিপ অফিচাৰ এই ৰিলেশ্যনশ্বিপ অফিচাৰে কিন্তু আজি টকা ল'বলৈ সাপ্তাহিকভাৱে আপোনালোকৰ ওচৰত আহে সপ্তাহত প্ৰত্যেক বৃহস্পতিবাৰে আমাৰ ইয়াত 9টা বজাত উপস্থিত হয় ছাৰে আজি অকণমান দেৰি হ'ল দেচোন কিন্তু আমি আজি 4 বছৰে বন্ধন বেংকৰ পৰা টকা ল'লোঁ লৈ প্ৰথমবাৰত আমি ফিচাৰী হেৰি কৰি দিলোঁ আৰু এতিয়া আমি তাঁতশালৰ কাৰণে হেৰি কৰিছোঁ এইবাৰ লৈছোঁ 40,000 টকা কিন্তু লৈ কিনে আমি এই পৰিয়ালটো ধুনীয়া কৰি পৰিপাটিকৈ চলি থাকিব পাৰিছোঁ বন্ধন বেংকৰ পৰা বহুত সাহায্য পাইছোঁ কিন্তু আমি যদি এতিয়া বেলেগত টকা বিচাৰি যাওঁ আমি কিন্তু নাপাওঁ সেই টকা কিন্তু বন্ধন বেংকৰ পৰা আমাক ধুনীয়াকৈ দি আছে চাৰে কিস্তি নিবা আহে ধুনীয়াকৈ আমি কিস্তি দি আছোঁ একো প্ৰব্লেমেই নাই আমাৰ ইয়াৰ পৰা আমি এইবাৰ তাঁতশালৰ কাৰণে হেৰি কৰিছোঁ তাঁতশাল ব্যৱহাৰ কৰি আছোঁ বৰ্তমান প্ৰথমবাৰত ফিচাৰী খান্দিছোঁ ঘৰতে JCB দি সেয়াই ইনকাম কৰি আছোঁ বাইদেউ আপুনি মোৰ লগত কথা পতাতে আপোনাৰ বহুত আৱেগিক হৈছে আগত বহুত কষ্ট আছিল কিজানি প্ৰথমতে কষ্ট আছিল ছাৰ কিন্তু এতিয়া বন্ধন বেংকৰ পৰা টকা লৈ বহুত উপাৰ্জন কৰিলোঁ সেই হেৰিটো কষ্টটো বহুত কমি গৈছে কষ্টটো মনত পৰিছে পৰে ছাৰ পৰে এতিয়াতো নাই চলিছে ধুনীয়াকৈ চলি আছোঁ এতিয়া বৰ্তমান আমি ল'ৰা ছোৱালী আছে না নাই আছে হাজবেণ্ডে কি কৰে বিবাহ ভৱনত কাম কৰে বিবাহ ভৱনতো কাম কৰি এই টকা লৈ উপাৰ্জন কৰি এনেকৈ কিস্তি দি আছোঁ আমি টকা লৈ হাজবেণ্ডক দিছে টকা লৈ হাজবেণ্ডে আমাৰ হেৰি কৰিছে তাঁতশাল কৰি দিছে মই এতিয়া কাপোৰ বৈ আছোঁ সেইখিনি এতিয়া মই খুৰীৰ ওচৰলৈ আহিম খুৰী আজি আপোনালোকৰ লগত কথা পাতি মোৰ যথেষ্ট ভাল লাগিল খুৰী টকা লৈছে আপুনি লৈছোঁ ছাৰ কিমান লৈছে 40,000 40,000 প্ৰথম ল'লে প্ৰথমে 33,000 লৈছিলোঁ তাৰপিছত 40,000 ল'লোঁ 2 কিস্তি হ'ল মোৰ পইচা দিয়াতে অসুবিধা পোৱা নাই ছাৰ আপুনি টকা লৈ কি কৰে মই টকা লৈ আমাৰ দেউতাক থাকোঁতে চলি আছিলোঁ ঘৰখন যেতিয়া দেউতাকে ঢুকাল মোৰ ল'ৰা দুটাৰ একো কাম নাইবি এনে বেকাৰ খাটি আছে এই টকা লৈ মই তাঁতশাল কৰিলোঁ জাৰ্চি গৰু কৰিলোঁ নাৰ্চাৰী খুলিলোঁ খুলি এনেকৈ কাপোৰ বেচোঁ এনেকৈ চলি আছোঁ ল'ৰা দুটাকো বিয়া পাতি দিলোঁ নাৰ্চাৰী আছে নেকি আছে ছাৰ চটলৰ সৰু কৰি বৰ্তমান আছে ছাৰ এইবিলাক দেখা শুনা কোনে কৰে এই ল'ৰা দুটাই কৰে বন্ধন বেংকৰ পৰা আৰু লোন ল'ব নাই ল'ম ছাৰ এই 2টা না 1টা কিস্তি আছে এইটোহে খুলি ল'ম আৰু বন্ধন বেংকে তেনেহ'লে আপোনাৰ পৰিয়াল চলাতে অসুবিধা হোৱা নাই ছাৰ বন্ধন বেংকে উপকাৰ কৰিছে উপকাৰ কৰিছে ছাৰ বহুতো গাঁৱততো পইচা সেই সুতলৈ আনবা গ'লে দিয়াটো সুবিধা কৰি দিবা টান পায় ক'ৰ পৰা দিব সুত সেনে বুলি নেদে তাই দিয়া ভাষা কৰি আৰু এনেকৈ সুধি মেলি বন্ধন বেংকতে হেৰি কৰিলোঁ জইন কৰিলোঁ আৰু আপোনালোকৰ গাঁওখনৰ নাম পূব আঠিয়াবাৰী বুনবাৰী চুপা কোনটো ব্ৰাঞ্চ আপোনালোকৰ বন্ধন বেংকৰ হেৰি নিতানন্দ ছাৰ হয় ছাৰ বাইদেউ টকা লৈছে নেকি টকা লৈ কি কৰিছে বিজনেছ কৰি আছে দোকান গাঁৱতে সৰুকৈ দাদা নে নিজে কৰি আছে দাদাই কৰি আছে কিমান লৈছিল টকা 30,000 30,000 কিহৰ দোকান কৰে গেলামালৰ টকা আৰু ল'ব না নাই ল'ম দিব না আৰু দিম দি থাকিম লৈ থাকিম সুবিধা হৈছে ছাৰে আপোনালোকৰ প্ৰতি কিবাৰত আহে বৃহস্পতিবাৰে ছাৰৰ কাৰণে ৰখি থাকে ৰখি থাকোঁ
আমি আগতে আহি ৰখি থাকোঁ ছাৰৰ কাৰণে। ছাৰ আহিব, টকা দিব, গুচি যাব। অঁ ভাল লাগিল। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হয়তো টকা দিবলৈ আহিছে। ইয়াত কিমান আছে আপোনাৰ কিস্তি কিমান? 700। এইটো আপোনাৰ বুক। অঁ, টকা এনেকৈ লৈ আহিছে, ছাৰ আহিছে দিব। আচ্ছা, আপুনি কিমান লৈছে টকা? 30,000 ছাৰ। 30,000। অলপ জোৰকৈ ক'ব। 30,000 ছাৰ। ডকুমেণ্টছ কি কি দিছিল? ডকুমেণ্টছ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এয়ে ছাৰ। সুতটো বেছি নহয়? নহয় ছাৰ, দিয়াটোতো কোনো অসুবিধা নহয়? অসুবিধা হোৱা নাই ছাৰ। এই 700 টকা যে আপুনি ইয়াত ৰাখিছে, আপুনি ডাইৰেক্ট আহাতে লৈ আহিছে না মাজে মাজে ইয়াত জমা কৰিছে টকাখিনি? আহাতে লৈ আহোঁ ছাৰ। আহাতে লৈ আহে। হয় ছাৰ, কাৰণ বেলেগকৈ ৰাখি দিয়ে যে ৰাখি থৈ যাওঁ। অঁ, সেইটো কাৰণে ছাৰ, এইখিনি আৰু নাভাঙে আৰু। নাভাঙে ছাৰ। তাৰমানে বন্ধনত যে টকা দিব লাগিব এইটো সঁচা? সঁচা ছাৰ, দিব লাগিব। খাই লৈছোঁ যেনেকৈ সেনেকৈ দিব লাগিব আমি। সেইটো ভয় কাৰণে নকৰে? ভয় আৰু কেনেকৈ লৈছোঁ যেতিয়া দিব লাগিব ছাৰ। ভয়তো হেৰি কৰি দিব লাগিব ছাৰ। ছাৰে কেনেকুৱা আপোনালোকৰ পইচা লয়? ছাৰে বেয়া নহয়, ভালে পইচা নাই। আমাৰ মতত বহুত ভাল ছাৰে। মহিলাসকলে যে আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰায় কৰি আছে, বা হয়তো এইসকল মহিলাই যে আচলতে বন্ধনৰ পৰা টকা লৈ আচলতে দিবলৈ আহিছে আজি। আৰু এনেকৈ চাওক ছিষ্টেম। কিন্তু আজি কথা পাতিছোঁ থিয় কৰি, এইকাৰণে কথা পাতিছোঁ, বহাতে অলপ অসুবিধা হয় বা হয়তো ফটোবিলাক ক্লিয়াৰ নহয়, তাৰ কাৰণে কথা পাতিছোঁ। এইবাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ। নমস্কাৰ, আপোনাৰ কি নাম? মোৰ নাম শ্ৰী চন্দন কলিতা। কোনটো ব্ৰাঞ্চৰ? মই নিত্যানন্দ ব্ৰাঞ্চত। নিত্যানন্দ ব্ৰাঞ্চৰ। আজি বাইদেউসকলৰ লগত যে আপুনি পইচা তুলিবলৈ আহে, তেতিয়া কেনেকুৱা লাগে? কেনেকুৱা লাগে মানে গোটেইখিনি ভালেই লাগে। এখেতসকলে টাইমলি কিস্তিবিলাক তেখেতসকলে ৰিকভাৰ হয়, কোনো ধৰণৰ অসুবিধা নাই। বা আজি 8 মাহ, মই ইয়াতে 8 মাহ হৈছে পষ্টিং হোৱাৰ। এইকেইদিনত মই কোনো ধৰণৰ তেখেতসকলৰ পৰা কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। মানে তেখেতে সময়মতে আহে। মোৰ কেতিয়াবা অলপমান দেৰি হয়, ইয়াৰ আগত আৰু মই বেলেগ গ্ৰুপো কৰিব লাগে। কেতিয়াবা সময় তেখেতসকলে ৰখি থাকে, তেখেতসকলে নাযায়, তাৰমানে গুচি নাযায়, পইচাটো দি কিনে গুচি নাযায়। তেখেতসকলে মোৰ কাৰণে ৰখি থাকে, ফোন কৰে, মই কৈ দিওঁ যে অলপমান দেৰি হ'ব বাইদেউ আজি যাওঁতে, আপোনালোকে ৰখি থাকিব। সেনেকৈ ৰখি থাকে, বা সময়মতে কিস্তিবিলাক আজিলৈকে কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই আৰু মই বাইদেউসকলৰ পৰা। বা এই ৰিচেণ্টলি তেখেতসকলে লোনো পাইছে, বা আৰু বহুতখিনি পাব লগা আছেও, পাবও পাৰোঁ তেখেতসকলেও। সেই কিস্তি শেষ হোৱাৰ কাৰণে অলপমান হেৰি কৰি আছে আৰু। তেনেহ'লে নতুন মানুহ যদি আহে বা ল'ব খোজে, কি কি লাগিব? নতুন মানুহ যদি আহে, তেখেতসকলে ফাৰ্ষ্ট আমি তেখেতৰ ডিষ্টেঞ্চো চাম ফাৰ্ষ্ট টাইম। ফাৰ্ষ্ট তেখেতে গ্ৰুপৰ পৰা কিমানখিনি দূৰত বা তেখেতৰ অহা যোৱা কৰিব লাগিব, বা তেখেতৰ যাতায়াতৰ সুবিধা আছেনে নাই, বা বেছি ডিষ্টেঞ্চতো আমাৰ লোনটো তাৰমানে দিয়া নাযায়। তো যদি হেৰি মাতে মিলে আৰু তেখেতৰ ডিষ্টেঞ্চো মিলে, তেতিয়াহ'লে তেখেতৰ ঘৰত যাই কিনে এটা ফাৰ্ষ্ট টাইম একাউণ্টছ এটা খুলিব লাগিব তেখেতৰ। একাউণ্টছটো খোলাৰ কাৰণে তেখেতৰ পান কাৰ্ড লাগিব, আৰু পান কাৰ্ড মেণ্ডেটৰী, আধাৰ কাৰ্ড লাগিব। ভোটাৰ কাৰ্ডটো ফাৰ্ষ্ট টাইম নালাগে বাৰু, কেতিয়াবা লাগে একাউণ্টছটো খোলাওঁতে। কিন্তু বৰ্তমান আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড হ'লে তেখেতৰ একাউণ্টছটো খোলা যাব। একাউণ্টছটো খোলাৰ পিছত তেখেতৰ এই 24 ঘণ্টা, কেতিয়াবা অলপমান কেতিয়াবা ৰিজেক্ট মাৰে বাৰু। ৰিজেক্ট মাৰাৰ পিছত তেখেতৰ 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত তেখেতৰ একাউণ্টছটো এক্টিভ হৈ যায়। এক্টিভ হোৱাৰ পিছত তেখেতৰ কি হয়, আমি ফিংগাৰ প্ৰিণ্টৰ কাৰণে অফিচত মাতোঁ। অফিচত যাই কিনে তেখেতে ফিংগাৰ প্ৰিণ্টটো দিয়াৰ পিছত তেখেতৰ পৰা ডকুমেণ্টছ কালেক্ট কৰা যায়। ডকুমেণ্টছ কালেক্ট কৰে মোটামুটি আপোনাৰ এসপ্তাহ 10 দিনৰ ভিতৰত লোন প্ৰচেছ হৈ যায় আৰু গোটেইখিনি হৈ যায়। কোনোতো গেৰেণ্টাৰ চেণ্টাৰ নালাগে? গেৰেণ্টৰ মানে নমিনী লাগিব। তেখেতৰ হাজবেণ্ড। গেৰেণ্টৰ মানে ধৰক গ্ৰুপত চাইন লাগিব, গ্ৰুপতো জনাব লাগিব, তেখেতে আহিব লাগিব, গ্ৰুপতো উপস্থিত হ'ব লাগিব। গ্ৰুপত আহি কিনে গোটেইখিনি কাষ্টমাৰ যেতিয়া ক'ব যে তেখেতক ল'ব পাৰি, তেতিয়াই আমি তেখেতক এই গ্ৰুপত ভৰ্তি কৰোঁ। মানে যদি কোনোবা একজনে যদি তেখেতক আপত্তি কৰে বা এনেকুৱা নালাগে, তেতিয়াহ'লে আমি তেখেতক নবঢ়াওঁ। বিজনেছ লোন হয় নে নাই? বিজনেছ লোন হয়। না? অঁ, আমাৰ বাজাৰ লোন আছে, আপোনাৰ বিজনেছ লোন আছে। বিজনেছ হিচাপত লোনবিলাক তাৰমানে দিয়া যায়। ফাৰ্ষ্ট টাইম ধৰক ইয়াতে আপোনাৰ যিখিনি গাঁৱৰ মহিলা আছে, এইখিনি ধৰি লওক প্ৰায় তেখেতসকলক লোন দি থকা গৈছে। ইয়াৰ পিছতো ধৰি লওক ইয়াৰ পৰাই তেখেতসকলে ধৰক ডাঙৰকৈ বিজনেছটো আৰম্ভ কৰিছে বা বিজনেছটো ডাঙৰ হৈছে, তেতিয়াহ'লে তেখেতক আমাৰ এতিয়া বৰ্তমান ধৰি লওক ইয়াতে লোন দিয়া আছে আপোনাৰ মোটামুটি আপোনাৰ 55,000-ৰ পৰা 3 লাখলৈকে আপোনাৰ বিজনেছ লোনত গুচি যায়। আমাৰ 1 লাখলৈকে আছে ইয়াতে লোন, 1 লাখ কাৰোবাৰ 1,20,000 টকাও লোৱা আছে। কিন্তু 55,000-ৰ পৰা যদি তেখেতসকলে লোন লয়, বেছিকৈ বিজনেছ লোন ল'ব বিচাৰে, তেতিয়াহ'লে সেইটো এটা বেলেগ প্ৰচেছ আছে। মই বৰ্তমান আপোনাৰ এই যিটো গ্ৰুপৰ লোন, এইটো লোন মই চাই আছোঁ, আৰু বাকী বেলেগ আছে আৰু বাজাৰ লোন আছে আপোনাৰ। আজি যে টকা দিব আহিছে আপুনি, টকাটো মোবাইল এণ্ড্ৰইডত চাইছোঁ বা টেবলেটত চাইছোঁ, কেনেকৈ লয় টকাটো? অলপ চিষ্টেমটো দেখাই দিয়কচোন অলপ। এই টকাখিনি যে মানুহে জমা দিব, অলপ কেমেৰাত দেখাই দিওঁ অলপ। এটা ছাৰ্ভাৰটো ইছ্যু আছে বাৰু। তেখেতৰ ধৰি লওক এখেতৰ লোন আছে আপোনাৰ দীপামণি ৰয় বৰুৱা। তেখেতৰ আজি কিস্তি ইনষ্টলমেণ্ট এমাউণ্ট হৈছে আপোনাৰ 1270 টকা, ঠিক আছে। আৰু তেখেতে ইনষ্টলমেণ্ট পে' কৰিছে 1300 টকা।
ইয়াতে এক্সট্ৰা ডিপজিটো কৰিব পাৰে মানে কাষ্টমাৰৰ সুবিধা হয়। ধৰি লওক ইয়াৰ পৰা আমাৰ এই যিখিনি ইয়াৰ পৰা আঠিয়াবাৰীৰ পৰা আমাৰ ডিষ্টেঞ্চ হ'ব মোটামুটি আপোনাৰ 14-15 কিলোমিটাৰ হৈ যায়। এখেতসকলে যদি কিস্তিৰ ওপৰঞ্চি ধৰি লওক তেখেতসকলৰ কিস্তি 695 টকা, 30,000 টকাত যদি তেখেতে লোন লয় তেখেতসকলৰ 695 টকা কিস্তি হয়, ঠিক আছে। তো তেখেতসকলে কিছুমানে 700 দিয়ে, কিছুমানে 720 দিয়ে, কিছুমানে 25 দিয়ে, এক্সট্ৰা পইচা ডিপজিট কৰে। ডিপজিট কৰাৰ ফলত তেখেতসকলে কি হয় পইচাটো ইয়াতে উইথড্ৰল কৰিব পাৰে, তাতকৈ বেছিও জমা কৰিব। তেখেতৰ ইচ্ছা অনুযায়ী তেখেতৰ ধৰক যিমানখিনি পইচা দিব পাৰে সেই হিচাপে তেখেতসকলে যদি জমা কৰে তাৰপিছত ইয়াতে পইচাটো উইথড্ৰল হয়, তেখেতে আৰু বেলেগত যাব পইচা জমা কৰিবৰ কাৰণে যাব নালাগে আৰু অফিচত, ইয়াতে মোৰ তাতে জমা কৰিব পাৰিব আৰু মই তেখেতসকলক উইথড্ৰল কৰি দিওঁ ইয়াতে। এনেকৈ দিলে আৰু কোনো চিষ্টেম নাই, ভয়ৰ কোনো প্ৰয়োজন নাই? একো ভৈৰৱপূৰ্ণ তেখেতসকলৰ মেছেজ যায়েই, প্ৰায়ভাগতো মেছেজ নাই আৰু যিসকলৰ বাইদেউৰ মেছেজ নাযায় সেইসকলৰ আমি মেছেজৰ ব্যৱস্থা কৰি দি আছোঁ বৰ্তমান। আপোনালোকে মেছেজ পায়? ধৰি লওক কিছুমান বাইদেউ মানে কি যিহেতু একাউণ্টছ খুলিছিল, একাউণ্টছ খোলাওঁতে তেখেতসকলৰ নাম্বাৰবিলাক কিছুমান পুৰণা নাম্বাৰ আছিল, এতিয়া তেখেতসকলৰ সেই নাম্বাৰ কিছুমান নাই, মানে কিছুমান নাম্বাৰ হেৰাই গৈছে, কিছুমান তাৰমানে তেখেতসকলৰ বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ ফলত এতিয়া কিছুমানৰ ধৰক মেছেজ নাযায়, যিসকলৰ নাযায় তেখেতসকলৰ পৰা আমি ফৰ্ম লৈছোঁ, ফৰ্ম লৈ সেইখিনি কিছুদিনৰ ভিতৰত আমি আপডেট কৰি দিম, মেছেজ লগালগ গুচি যাব। ঠিক আছে। বাইদেউসকলে আপোনালোকে ভালে ভালে দি আছে, দি থাকক আপোনালোকে, ইয়াতকৈ আৰু ভাল কৰক আৰু পৰৱৰ্তী ইয়াতকৈ আৰু বেছি টকা লওক, ইনকাম কৰক আৰু ভাল ভাল বিজনেছ কৰি থাকক, নিজৰ ঘৰত কাম কৰক, আশা থাকিল হা। সকলোকে নমস্কাৰ জনাইছোঁ, আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আপোনাৰ অঞ্চলত যদি বন্ধন বেংক থাকে, বন্ধন বেংকৰ কাষত যাব, যাই কেনে আপুনি বন্ধন বেংকৰ যিজন ব্ৰাঞ্চ মেনেজাৰ আছে ডকুমেণ্ট জমা দিব, লগে লগে আপুনি টকা পাই যাব। সেই টকা দি আপুনি আপোনাৰ যিকোনো বিজনেছ হওক, যিকোনো প্ৰতিষ্ঠান আপুনি নিজে খুলি নিজৰ ভৰিত থিয় হ'ব পাৰিব। গতিকে আপোনাৰ অঞ্চলতো মহিলা যদি আছে, আপোনাৰ ঘৰতো যদি মহিলা আছে, আপোনাৰ মহিলাও আগবাঢ়ি যোৱাৰ কাৰণে অধিকাৰ দিয়ক। গতিকে আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকক আৰু আমাৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব বাৰু।